শ্ৰদ্ধাৰ ৰাইজ, শান্তিৰ প্ৰচেষ্টা আৰু শান্তিৰ ব্যৱস্থাত বড়োলেণ্ডত আমি আৰম্ভ কৰা চুক্তিয়ে এক মাইলৰ খুঁটিত, আমি স্বাক্ষৰ কৰা চুক্তি এক মাইলৰ খুঁটিত পৰিণত হৈছে। তিৰংগ পতাকাৰ তলত থিয় হৈ আমি বড়ো চুক্তিত ঘোষণা কৰা বা বড়ো চুক্তিত স্বাক্ষৰিত কৰা আৰু এক প্ৰতিশ্ৰুতি আমি পালন কৰিব খুজিছোঁ। আমি সংকল্প লৈছিলোঁ যে BTR বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনেল কাউন্সিলৰ সীমা আমি গহপুৰলৈকে বৃদ্ধি কৰিম। সমস্ত সীমা নহয়, নিৰ্দিষ্ট গাঁও য'ত বড়ো লোকসকল 100% বাস কৰে সেই গাঁওসমূহ আমি BTRৰ অন্তৰ্ভুক্ত কৰিম। সেই পদক্ষেপৰ অংশ হিচাপে ঢেকিয়াজুলি, চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰত 80%তকৈও বেছি বড়ো লোক বাস কৰা 43খন ৰাজহ গাঁও আৰু 17খন বনগাঁৱক আমি BTRৰ লগত সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত আমি আজিৰ এই পবিত্ৰ দিনতে আমি ঘোষণা কৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে 2020 চনৰ জানুৱাৰীত সম্পাদিত বড়ো চুক্তিৰ আন এক দফা অনুসৰি বড়োলেণ্ড আন্দোলনত নিহত 2001 গৰাকী শ্বহীদক অহাকালি 5 লাখ টকালৈকে আগবঢ়োৱাৰ আমি যি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। অহা সময়ত এই তালিকাৰ পৰিসৰ আৰু বৃদ্ধি পাব আৰু সেই তালিকাৰ বৃদ্ধি পোৱাৰ লগে লগে শ্বহীদসকলেও নিশ্চয় তেওঁলোকৰ অলপ হ'লেও তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধা আগবঢ়োৱা হ'ব। ইয়াৰ লগতে অহা 31 মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ বৰ্মৰ জন্ম দিৱসৰ দিনটোক আমি ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা 2347 গৰাকী কাৰাবন্দীক আমি ক্ষমাদান কৰিছোঁ।